কবিতাৰ শিৰোনাম আপদীয়া বৰষুণ জাক। কথা নয়নজ্যোতি হাজৰিকা, আবৃত্তি পিংকু শইকীয়া। কৰবাৰ পৰা অহা আপদীয়া বৰষুণ জাকে মুহূৰ্তৰ বাবে খেলি মেলি লগাই দিলে। কিন্তু এই বৰষুণৰো আছে এক অনন্য মাত্ৰা। উৰুঙা উৰুঙা লগা মনটোকচোন পাখি মেলা পক্ষীৰ দৰে উৰুৱাই লৈ গ'ল অচিন দিগন্তৰ দিশে। বৰষুণৰ টোপালবোৰত ফাগুনৰ সেই দুষ্ট মন বিভোৰ কৰা পৰশবোৰ হাজাৰ চেষ্টা কৰিও ৰাখিব পৰা নাই ক্ষান্ত কৰি উতলা মনটোক। বৰষুণৰ টোপাল বতাহৰ ৰিব ৰিব বাৰ লগত কল্পনাৰ নাচোনত ব্যস্ত মোৰ মনৰ আত্মা। দুষ্ট বৰদৈচিলাজনীয়ে হাত বাউল দি মাতিছে সঘনাই। উপায়বিহীন মোৰ অস্থিৰ মন, কি কৰোঁ কি নকৰোঁ উত্তৰ বিচাৰি অশান্ত মোৰ ব্যস্ত আত্মা। অৱশেষত এই যুঁজত হাৰ মনা বন্দীৰ ৰূপত আবদ্ধ হ'ল বৰষুণৰ পৰশত। মলয়াৰ আৱেশত মোৰ খন্তেকৰ হাজাৰটি প্ৰতীক্ষাৰ অৱকাশ। ধন্যবাদ।